নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে মই বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মানে পবিত্ৰ ভাদ মাহৰো দিন যাব, গতিকে তাৰো শুভেচ্ছা আপোনালোকলৈ জনালোঁ। আৰু আজি মানে যিহেতু বিশ্বকৰ্মা পূজা আছে, গতিকে এপাক এনেও ফুৰিবলৈ যাম বুলি ভাবিছোঁ। মোৰ লগত মানে বিকাশো যাব, বিকাশ আহি আছে সেই বাইকখন লৈ পেলাই। আমি দুইটা এপাক ওলাই যাম এপাক ফুৰিবলৈ, আৰু আপোনালোকক সুন্দৰকৈ দেখুৱাই থাকিম, ভিডিঅ'টি চাই থাকিব। বন্ধুসকল, আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে মানে আমি বিকাশ ভাই আৰু মই ফুৰিবলৈ যাম বুলি ওলাইছোঁ এনেই এপাক মানে। আৰু এয়া বিকাশ ভাই পূৰা বাইক চিকচিকীয়া কৰি ধুই ৰেডি কৰি আনিছে একদম। বোলা ক'লৈকে যাবা? যাওঁ অলপ আগলৈ। বোলা আমি দুইটা মানে এনেই এপাক ফুৰিবলৈ যাম বুলি ওলাইছোঁ, আৰু আপোনালোককো দেখুৱাই থাকিম ক'লৈকে যাওঁ, ক'লৈকে চাই থাকিম। বন্ধুসকল, পোনপ্ৰথমে আহিলোঁ আমি গাঁৱৰে দাদা এজনৰ দোকানলৈ, আৰু তেখেতৰ দোকানটো মানে এইবাৰ বিশ্বকৰ্মা পূজা পালন কৰিছে, আৰু এইখনে হৈছে তেওঁৰ দোকানখন। আৰু এয়া বিশ্বকৰ্মা পূজাৰ মানে আজিৰ প্ৰসাদ আৰু মিঠাই। আৰু এইজনে হৈছে দাদাজন। আমি এখেতৰ দোকানতে আহিছোঁ, আৰু এতিয়া জল্দি প্ৰসাদ আৰু মিঠাই খাওঁ, আৰু বেলেগ এটা ঠাইলৈ ফুৰিবলৈ যাবলগীয়া আছে। বন্ধুসকল, দাদাজনৰ দোকানত প্ৰসাদ আৰু মিঠাই খাই আমি ওলাই আহিলোঁ, আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু ক'লৈ যাওঁ আমি নিজে নাজানো, মানে এনে এপাক ওলাই আহিছোঁ আৰু ফুৰিবলৈ। আৰু এনেকৈ আহি থাকোঁতে আমি আকৌ এজন দাদাৰ দোকানত সোমাইছিলোঁ, মানে কিবা এটা কিনিবলৈ। আৰু তেখেতেও আমাক আজি পূজাৰ প্ৰসাদ খাবলৈ দিলে, আৰু আমি প্ৰসাদ খাইছোঁ আৰু দুইজনে। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रात सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू जरा মানে পৰিৱেশ পুৰা হুলস্থুল হৈ আছে। বন্ধুসকল, এনেই মানে দুইটা এপাক ঘূৰি পেলাই আহি পালোঁহি আজাবাৰী। আৰু আজাবাৰীত আহি ইয়াত দেখিছে ঘৰত ভাত খাই অহা নাছিলোঁ, সেইকাৰণে মানে ইয়াত আহি পৰঠাকে খাইছোঁ। আৰু একো শুনা নাই চাগে, বিয়াত লৈছিলোঁ আছে বাহিৰত, আৰু এতিয়া খালোঁ আপোনালোকে। বন্ধুসকল, আমি ৰাতিপুৱা খুব সোনকালে ঘৰৰ পৰা ওলাইছিলোঁ, আৰু ভাত খাই অহা নাছিলোঁ। সেয়ে আমি এজাবাৰীত যিহেতু পালোঁহিয়ে, তাতে আমি পৰঠা এখন খালোঁ। আৰু এয়া চাওক আজি আজাবাৰীৰ পৰিৱেশ, সকলোফালে নীলা ৰঙা মালাৰে একদম দোকানবিলাক উজ্বলি আছে। মানে যিহেতু পূজাৰ দিন ন, সকলোৱে মালাবোৰ উলিয়াইছে। আৰু এতিয়া আমি যাওঁ, আমাৰ মানে আকৌ আৰম্ভ কৰোঁ আৰু আমাৰ যাত্ৰাটো ক'লৈ যাওঁ নাজানো, কিন্তু গৈ থাকিম আৰু। আৰু এয়া হৈছে আজাবাৰী বুধবৰীয়া বজাৰ। প্ৰতি সপ্তাহৰ বুধবাৰে ইয়াত বজাৰ হয়। আগতে এনেকুৱা নাছিল, কিন্তু নতুনকৈ বনাইছে, দেখি ভাল লাগিছে কিন্তু দেই। আৰু আমি এদিকে গৈ থাকোঁ, ক'ৰ পাওঁ নাজানো, আৰু চাই থাকোঁ। বন্ধুসকল, আজাবাৰীত পৰঠা খাই ওলালোঁ। তাৰপিছত ওলাই পেলাই মানে আমি আজাবাৰী বজাৰৰ মাজেদি সোমাই দিলোঁ, আৰু দুইটাই এনেকৈ সোমাই দিওঁতে গাঁৱৰ নাম আমি ভালকৈ নাজানো, মানে ক'ৰ চিনি নাপাওঁ ৰাস্তাবিলাক। এতিয়া আহি মানে গুণামৰা ওলাই গ'লোঁ। ক'ৰ ওলাই গ'লোঁ? ঠিক আছে, গুণামৰা। আমি এতিয়া মানে গুণামৰা পালোঁহি, কিন্তু আমি গম নাপাওঁ মানে আমি এতিয়া গুণামৰাতে আছিলোঁ বুলি। অলপ আগত চাইনবোৰ্ড এখন পঢ়োঁতে গম পালোঁ। মানে ৰাস্তা আমি ভালকৈ চিনি নাপাওঁ, কিন্তু এতিয়া ভাবিছোঁ আৰু আকৌ যাওঁগৈ অলপ আগলৈ। তো চাই থাকক আৰু। আৰু ধুনীয়া জেগা এডোখৰলৈ আহি আছোঁ। ভিউটো কেনেকুৱা আহিছে? একদম মজা হয়, ধুনীয়া मांगे तुझे और कुछ मांगे ना, लकीर साथ मांगे घेरों का रंग भावे ना, किस्मत मंजूरी ना दे तुझी मन को भावे ना, परदेसी बिना तेरे शहर की माला झूठा है, साजन बिन सजनी चांद बिन चांदनी नी, हाय सजना जी मैनू छड़ के नहीं जाना, बिना तेरे मैनू मिले दी सजा। বন্ধুসকল, এতিয়া আহি পালোঁহি মানে মেৱা গাঁৱৰ পৰা আমি সোমাই দিলোঁ, পালোঁহি তাৰপিছত জোৰগাঁও। আৰু জোৰগাঁও তাতে অকণমান লিখা আছে, মানে এতিয়া গম পাইছোঁ জোৰগাঁও বুলি পেলাই। আৰু মোৰ পিছফালে চাওক, এইটো বঢ়িয়া পাহাৰ এটা আছে, এইটো চাওক। এইটো চাওক কি সুন্দৰ পাহাৰ। এইটো আমাৰ এইফালৰ পৰাও দেখা পায় বাৰু সৰু সৰুকৈ, কিন্তু আমি আজি ওচৰতে আছোঁহি। আৰু আমি বৰ্তমান আছোঁ জোৰগাঁৱত, আৰু এনেই ফুৰিবলৈ আহিছোঁ। আৰু পিছফালে বিকাশ ভাই কিবা ফটো উঠি পিছে হ'বলা। তাৰপিছত এতিয়া ঘৰলৈ যাম আৰু
तेनों बाहां विच भर लूं मैं होना कभी मुझे सजना বন্ধুসকল আজিৰ ভিডিঅ'টো একেবাৰে নৰ্মেল আছিল মানে বিকাশ আৰু মই দুইটাই বহুত দিন হ'ল মানে এনেকৈ ফুৰিবলৈ যোৱা নাই ঘৰতে থকা আছে বা কলেজ অহা যোৱা কৰা আছে আৰু সেই ভাবিলোঁ মানে আজি বিশ্বকৰ্মা পূজা উপলক্ষে মানে দুইজন যিহেতু ঘৰতে আছোঁ গতিকে এপাক ফুৰিবলৈ যাওঁ আৰু ময়ো বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই সময় পোৱা নাই গতিকে ভাবিলোঁ আজি এপাক এনেই ফুৰিবলৈ যাওঁ আৰু আপোনালোককো এটা ভিডিঅ' বনাই দিওঁ আৰু প্ৰথমে গ'লোঁ আজাবাৰী তাৰপিছত গুণামাৰা জুৰগাঁও এনেকৈ ঘূৰি আহিলোঁ এতিয়া মানে অকণমান বহি আছোঁ আৰু চাহতে ধুনীয়াকৈ তাৰপিছত অলপ মানে ভাগৰ জীয়াই পেলাই ঘৰলৈ যামগৈ আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে চোৱাৰ বাবে ধন্যবাদ নতুন ভিডিঅ' সোনকালে দিম বুলি পেলাই প্ৰমিছ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই দিয়ক